ওয়েলকাম টু মাই চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। আমাৰ আজি ব্লগটো অলপমান বেলেগ ব্লগ হয়। আজি আমি এঠাইলৈ যাম, দুয়োজনীয়ে যাম। আজি ক'লৈ যাম আপোনালোকক ফাৰ্ষ্ট কৈ দিওঁ যে আজি আমাৰ নাগাৰা নাম সংঘৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস হয়। তো তাত এখন বামুণীত এখন মিটিং আছে, প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আজি 12 ছেপ্টেম্বৰ। তো তালৈকে আমি দুয়োজনী যাম। আপোনালোকক তাতে কেনেকুৱা পৰিৱেশ, কি কৰে, কি আমাৰ তাতেতো কালচাৰেলেই হ'ব, সকলোখিনি নাগাৰা নামৰ ওপৰতে হ'ব। কেইজনমান বিশিষ্ট ব্যক্তি আহিব। তো আপোনালোকক দেখাম কেনেকুৱা পৰিৱেশ। তো আহক আমাৰ লগতে আপোনালোকেও এনজয় দ্য ভিডিঅ'। ফ্ৰেণ্ডছ, এতিয়া আমি আহি আছোঁ। এই মানে কাপোৰ চাপোৰ পিন্ধা নাই। আমি এতিয়া এজনী বাৰ ঘৰলৈ যাম, পাঠকনী বাইদেৱে। তো সিহঁতৰ ঘৰতে কাপোৰযোৰ চেঞ্জ কৰি ল'ব, সেইকাৰণে চাই থাকক আপোনালোকে। তোমাক ইতাতে নেদেখাও দিয়া, তুমি কাপোৰ চাপোৰ চেঞ্জ কৰা। আৰু ইয়াতে আহি মই এটা বস্তু এইটো আমাৰ দেউতা। প্ৰথমতে আমাৰ দেউতাই শিকাইছিল নেকি তোমাৰ? আমাৰ দেউতাই মানে ফাৰ্ষ্ট বাইদেউক শিকাইছিল আৰু বৰষা বাইদেউক। আহি পেলাই বঢ়িয়া ধুনীয়াকৈ সাজি থৈ দিছে খিৰিকী। আৰু আমাৰ লগত আছে ওৱান এণ্ড অনলি ফেমাছ জনপ্ৰিয় দে হাই কৈ দিয়া। হাই, নামৰ মিটিঙত যাব ওলাইছোঁ। প্ৰথম প্ৰশ্ন সঞ্জয় কোনটো সুধিছিল? সঞ্জয় ইয়াতে বাজি আছে আমাৰ ৰাজেন বস্ত্ৰ, কৰুণা কলিতা, প্ৰবীণ দাস, বলৰাম ডেকা, পৰেশ ডেকা আৰু হিমাশ্ৰী দাস। আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাম। তেখেতসকলে আমাৰ मारो हमको जिंदा मत छोड़ो सालो, हम कोई मंदिर का घंटा। ক্ষুদ্ৰ সংস্কৰণ কৰি নাগৰা কৰা হ'ল। এতিয়া আমি ভাত খাই পেটটো ভৰাই আহিলোঁ। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। মই বহুত দিনৰ মূৰত আহিছোঁ, ময়ো ভাল লাগিছে, বহুত ভাল লাগিছে। এতিয়া মিটিং শেষেই হ'ল আৰু এতিয়া সমন্বয় নাম চলিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মেইন কথা হ'ল আজি আমাক এটা পদত নিযুক্তি কৰিছে দুয়োজনীকে। আমি অহা দুবছৰলৈ কি আছিল সাংগঠনিক সম্পাদিকা হিচাপে নিৰ্বাচিত হৈছোঁ হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ ফালৰ পৰা। বহুত মানে ভাল লাগিছে আৰু আশীৰ্বাদ ধন্য নিজৰ দায়িত্ব ভালকৈ পালন কৰিব পাৰোঁ। আৰু যিকেইজনে আমাক প্ৰস্তাৱটো দিছে, আমাৰ নামটো দিছে, তেওঁলোকক আমি নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ আজিৰ সভাৰ সঞ্চালক মহোদয় প্ৰমুখ্যে